এতিয়া আমি ইস্কন মন্দিৰলৈ গৈ আছো। ইস্কন মন্দিৰত গৈ প্ৰসাদ ল'ম, মহাপ্ৰভুৰ প্ৰসাদ। ইস্কন মন্দিৰত কীৰ্তন চলি আছে। ৰাধে ৰাধে কীৰ্তন চলি আছে। মায়াপুৰৰ পৰা আহি প্ৰত্যেকজন যাত্ৰীয়ে এই ইস্কন মন্দিৰত প্ৰসাদ লয়। মায়াপুৰত ইস্কন মন্দিৰটো নৱদ্বীপৰ পৰা ঘূৰি আহি ইস্কন মন্দিৰত প্ৰসাদ গ্ৰহণ কৰিব। এইটো ইস্কন মন্দিৰ, মানুহবোৰ ইস্কন মন্দিৰলৈ গৈ আছে। আমাৰ যাত্ৰীবোৰ নৱদ্বীপ বিভিন্ন মঠ মন্দিৰবোৰ ভ্ৰমণ কৰি আহিল। এতিয়া ইস্কন মন্দিৰত সকলোৱে আহি আছে। মোৰ পিছে পিছে আহি আছে, মোৰ আগত গৈ আছে, মানে মোৰ আগে পিছে মোৰ যাত্ৰীবোৰ আছে। এই নীলাদ্বয় হ'ল ইস্কন মন্দিৰ। এইটো এইটো হ'ল ইস্কন মন্দিৰ। চাওক বাহিৰৰ পৰা ইস্কন মন্দিৰৰ ভিউটো। আৰু ইয়াত আবেলি সময়ত গোটেইখিনি ৰাস্তাৰ দুয়োকাষে দোকান বহিব আৰু যিবোৰ মানুহ বাহিৰৰ পৰা আহিছে ইয়াতে কম দামত বস্তুখিনি পাব, ইয়াৰ পৰা কিনি নিব। এই যে এই দোকানবোৰ বহিছে, কাপোৰৰ দোকানবোৰ বহিছে। এই দোকানবোৰৰ পৰা কাপোৰ চাপোৰ কিনি নিব, মালা ফিতা বহুত বস্তু পায়। মানুহবোৰ ইস্কন মন্দিৰত গৈ আছে, প্ৰসাদ লোৱাৰ কাৰণে ব্যস্ত। কাৰণ তাতে লাইন দিব লাগিব, চাৰি পাতি টিকেট নিব লাগিব। প্ৰসাদৰ মূল্য দি প্ৰসাদ গ্ৰহণ কৰিব লাগিব। এইটো হ'ল মালা ফিতাৰ দোকান। এইটোৱে হ'ল ইস্কন মন্দিৰ। মায়াপুৰ নৱদ্বীপৰ মানুহবোৰ বিৰাট ভাগ্যৱান, ডেইলি মহাপ্ৰভুৰ প্ৰসাদ গ্ৰহণ কৰিব পাৰে। আৰু আমি কেতিয়াবা আহিলেহে পাওঁ। পুৰা দোকানপাট বহি আছে। আৰু এইটো হ'ল মন্দিৰটো, চাওক কিমান ধুনীয়াকৈ বনাইছে ইস্কন মন্দিৰটো। মায়াপুৰ ইস্কন মন্দিৰ বিৰাট ডাঙৰ মন্দিৰ, ৱেষ্ট বেংগলৰ ভিতৰত ডাঙৰ মন্দিৰ হয়তো। হাজাৰ হাজাৰ মানুহ ইয়াত ডেইলি প্ৰসাদ গ্ৰহণ কৰে। হাজাৰ হাজাৰ মানুহ ইয়াতে ডেইলি প্ৰসাদ গ্ৰহণ কৰে। আমিও গৈ আছো প্ৰসাদ লোৱাৰ কাৰণে। আমাৰ যাত্ৰীবোৰে আগত গৈ আছে। এই যে আগত যে গৈ আছে এইবোৰে আমাৰ যাত্ৰী হয়। ইহঁতক গয়াত লৈ অহা হৈছে। ইহঁতে গয়াত যাব, কাইলৈ আমি গয়াত গৈ পাম। আজি ৰাতি ষ্টাৰ্ট কৰিম। যোৱাকালি ফাৰেক্কাত ইহঁতে কি কয় অস্থি স্থাপন কৰিছিল। আৰু আজি এতিয়া ইস্কনত প্ৰসাদ গ্ৰহণ কৰিব। প্ৰসাদ গ্ৰহণ কৰাৰ পিছত অলপ ৰেষ্ট লৈ আবেলি 4টা মানত আমি ষ্টাৰ্ট কৰিম গয়ালৈ।
ইস্কন মন্দিৰৰ মেইন গেট। ইয়াতে মেইন গেট নহয়, এইটো হ'ল কি টিকেট বনাব লাগে যে প্ৰসাদ লোৱাৰ কাৰণে ইয়াত টিকেট বনাব লাগিব। টিকেট বনোৱাৰ পিছতহে আমাক মন্দিৰত প্ৰৱেশ কৰিব দিব। এই বাইদেউ অলপমান ওলট পালট কৰি আছে। আমি এতিয়া প্ৰসাদ ল'ম। প্ৰসাদ লোৱাৰ কাৰণে টিকেট বনোৱাৰ কাৰণে সোমাই আছোঁ। এই মানুহবোৰে প্ৰসাদ গ্ৰহণ কৰিব, টিকেট বনোৱাৰ কাৰণে গৈ আছে। এইফালে হেৰি কি কয় কাউণ্টাৰটো আছে, এইফালে গৈ টিকেট বনাব লাগিব। ইস্কন মন্দিৰৰ ভিতৰত প্ৰসাদৰ কাৰণে টিকেট বনাই আছে। টিকেটৰ হাৰ আমাৰ ইস্কনৰ প্ৰসাদৰ টিকেট বনাই শেষ হৈ গ'ল। এতিয়া আমি প্ৰসাদ খোৱাৰ কাৰণে আগবাঢ়িম। 12টাৰ পৰা প্ৰসাদ দিব। প্ৰত্যেকজন মানুহে টিকেটৰ কাৰণে লাইন দিছে। এই ধৰণে টিকেট নিব লাগিব। 50 টকা, 100 টকা, 50 টকা, 100 টকা, এই ধৰণে প্ৰসাদৰ মানে 50 টকাৰ টিকেটৰ প্ৰসাদ বেলেগ, 100 টকাৰ টিকেটৰ প্ৰসাদ বেলেগ, এই ধৰণৰ। তে আমি 50 টকাৰটোৱে খাই জীয়াই থাকোঁ আৰু। ইস্কন মন্দিৰৰ ভিতৰত প্ৰসাদ খোৱাৰ কাৰণে সোমালোঁ। পুৰা লাইন। অলপ পাছতে এইবোৰ কমপ্লিট হৈ যাব। প্ৰত্যেকটা লাইনতে মানুহ বহিব। মানুহবোৰ আহি গ'ল। এতিয়া সকলোৱে ইস্কন মন্দিৰত প্ৰসাদ গ্ৰহণ কৰিব। এতিয়া থালি দি আছে, গিলাচ দি গ'ল, এতিয়া থালি দি আছে। ইস্কনত প্ৰসাদ দিয়াৰ ছিষ্টেমে বেলেগ। এটা এটাকৈ সকলোবোৰ দেখুৱাৰ কাৰণে চেষ্টা কৰিম। চিষ্টেমটো চাওক, কেনেকৈ পানী দি আছে। বিতৰণ কৰিব। এইকাৰণে ধ্বনি দি আছে, মহাপ্ৰভুৰ ধ্বনি। জয় জয়। এতিয়া আমাক খিচিৰি প্ৰসাদ দি গ'ল। খিচিৰি প্ৰসাদ খাই আছোঁ। মহাপ্ৰভুৰ খিচিৰি প্ৰসাদ খাই আছোঁ। হাত দি গৈ আছে। কবি লগা আছে, হাত গৈ দি আছে। গ্ৰুপৰ প্ৰসাদ খোৱা হৈ গ'ল। এতিয়া আৰু নতুন গ্ৰুপ আহিছে, ইহঁতেও প্ৰসাদ নিব লাইন দিছে। এতিয়া আমি মায়াপুৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ গয়ালৈ। আমাৰ যাত্ৰী গোটেইবোৰে বাছত উঠিছে। এতিয়া আমাৰ গাড়ীখন গয়ালৈ যাত্ৰা কৰিব। কাইলৈ পুৱাতে গৈ বুদ্ধগয়াত পাম। বুদ্ধগয়াৰ পৰা তাৰপিছত আমি তাতে ভাত পানী বনাই খাই লৈ পিছত
আনন্দ গয়াত গৈ পাম। ৰাতিটোত থকাৰ পিছত তাৰ পিছদিনাখন আমি ফাল্গুনী গংগা, সীতাকুণ্ড, বিষ্ণু মন্দিৰ আৰু অক্ষয়বটত পিণ্ডা দি ভাত বনাই খাই গাড়ীত উঠিম আৰু সোজা চলি যাম ঘৰত।